কুৰুক্ষেত্ৰৰ সামৰণি কৰি আছে। বাকী আছে মাত্ৰ দুৰ্যোধনক কিবা এটা কৰিব পাৰি মোৰ কৰ্তব্য শেষ হ'ব। শৈল আৰু সকলোৱে সিহঁতৰ কাৰণে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগত দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো কঠিন হৈ পৰিব। নহয়, সকলোকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য দেখোন। আহি নাৰায়ণৰ সন্মুখতে ওলালোহি। প্ৰণাম যদুপতি। আহা মামা, তোমাৰ কথাকে ভাবি আছিলো। কুৰুক্ষেত্ৰ ভাৱৰ মাজত মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱ এৰি মাজতে মামা? আমাৰো চাউল উকলি। কিয় মামা? ইমান দিন ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা যেতিয়া আমি মোৰ চকুতে পৰা নাছিলো। এতিয়া সেই সকলোবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সৰু তৰা ৰেখত ধৰিলাহি, আমিতো পপীয়া তৰা, আমাৰতো সহাবাই। মামা, তুমি বৰ চতুৰ। সকলো যদুপতিৰ পৰাই ধাৰ লোৱা। বাৰু মামা, এটা কথা সুধো, কবানে? অন্তৰ্যামী ভগৱানে নকলেও জানিব। বাৰু কোৱাচোন, এই কুৰুক্ষেত্ৰ ৰণত কাৰ পৰাজয় হ'লে ভাল পোৱা? পৰাজয় হ'বলৈ আৰু বাকী নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া যদুপতিয়েই জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী কিয় হ'লা মামা? উত্তৰাদি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য কোনখিনিত ত্ৰুটি হ'ল দয়াময়? ভাগিন বুলি মুখৰ অমৃতেৰে বোলাই অন্তৰত চিৰ সঞ্চিত হলাহল বিষ-পান কৰাতকৈ সন্মুখ সমৰত অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰাটো অনেক গুণেশ্ৰেয় মামা। গুৰুধন্য মানুহ মই এই প্ৰতাৰণা, এই প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ কপট নিদ্ৰাতকৈও মোৰ এই আচৰণ অধিক দোষণীয় নে? ভুল বুজিছা মামা। ভুল কৰি ভুলতেই অভ্যস্ত হলো। এতিয়া আৰু সেই বতৰত সেই ভুল নাভাগে যদুপতি। মামা, তোমাৰ দুখতে আজি কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণময় লংকা চাই কৰিছিল যেনেদৰে ৰাজঘাটা বিভীষণে, ঠিক আজি স্বৰ্ণময় ভাৰত ভূমিত শ্মশানত পৰিণত কৰিলা ৰাজমাতুল তুমি সকলোৱে। মোৰ ধন্যবাদ গ্ৰহণ কৰা। নুবুজিলো মামা। অতি সহজ। এই পৰৰ পদক্ষেপী শকুনিৰ ওপৰত, দুৰ্যোধনৰ অন্নৰে পালিত এই দৰিদ্ৰ শকুনিৰ ওপৰত হক প্ৰবঞ্চক এই ৰাজদ্ৰোহী শকুনিৰ ওপৰত এই ভাৰত যুদ্ধৰ সকলো কলংক, সকলো দুখ জাপি দি অগতিৰ গতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া এই সকলো দুখৰ পৰা হাত সাৰিব পাৰিছে, তেন্তে এই শকুনি সামান্য শকুনি নহয়। তাৰ জীৱন ধন্য, জনমো ধন্য। আৰু এই জীৱনৰ গৰাকী তুমি যদুপতি। মোৰ ধন্যবাদ গ্ৰহণ কৰা। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিকূল, ধ্বংস, কিন্তু মই यदा धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां
সংস্থা পরাকায় সংঘাত